हेलो गाइस আপোনালোকে কেনেকৈ আছে আজি মই আপোনালোকক দেখাম কাইন মাষ্টাৰত আপোনালোকে থাম্বনেল কেনেকৈ বনাব পাৰে আপোনালোকে কাইন মাষ্টাৰটো ডাউনলোড কৰি আপুনি কাইন মাষ্টাৰটো ওপেন কৰিব লাহে লোডিং হ'ব আপোনালোকে প্লাস চিনটো দবাব আপোনালোকে 69 কৰি ল'ব পাৰে তাৰ পিছত আপুনি বেকগ্ৰাউণ্ডত আপুনি টিপিব আপুনি ইয়াত যিকোনো কালাৰ চুজ কৰিব পাৰে মই বৰ্তমান এই কালাৰটো চুজ কৰিছোঁ তাৰপিছত আপুনি এইটো টিপি দিব কিনাৰত থকাটো আপোনালোকে তাৰপিছত আপোনালোকে টেক্সট দিব পাৰে মই যেনেকৈ ইয়াত দিছোঁ সাবস্ক্ৰাইব কৰি দিওঁ মই ইয়াত দি দিলোঁ সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে এনেকৈ ডাঙৰো কৰিব পাৰে আপোনালোকৰ মতে আপুনি দি দিব পাৰে তাৰপিছত আপোনালোকে ইয়াত আপোনালোকে যদি আখৰ বদলাব পাৰে এইদৰে আখৰ বদলাব পাৰে বৰ্তমান মই এইটো দিছোঁ আৰু আপোনালোকে শ্বেডো এনিমেশ্যন কৰিব পাৰে ভাল দেখাবৰ কাৰণে এইটো আপোনালোকে শ্বেডোটো ইনেবল কৰি লওক তাৰপিছত এনেকৈ কৰি ল'ব পাৰে অকণমান তাৰপিছত আপোনালোকে কিনাৰৰ ছাইডটো টিপি আপোনালোকে মিডিয়াত গৈ আপোনালোকে যিকোনো ফটোত লগো দিব পাৰে কিবা এটাৰ ওপৰত তো মই ইয়াতে দি দিওঁ ধৰা এই লগটোকে দি দিওঁ লগো ডাউনলোড কৰি ল'ব এইদৰে আপোনালোকে দি ল'ব পাৰে মই বৰ্তমান এইদৰে দি দিছোঁ আৰু আপোনালোকে এইটো ৰঙো দিব পাৰে মই ৰঙা দিছোঁ এইদৰে ৰঙা দি দিছোঁ তাৰপিছত আপোনালোকে নিজৰ ইয়াত ফটো এড কৰিব পাৰে এইদৰে আপোনালোকৰ ফটো এড কৰিব পাৰে মই ইয়াত মোৰ নিজৰ ফটো এটা এড কৰি দিছোঁ ফটোটো চব মই এড কৰি দিলোঁ আপোনালোকে নিজৰ ফটোটো এনেদৰে এড কৰিব পাৰে মই ফটোটো এনেদৰে এড কৰি দিছোঁ আৰু তাৰপিছত এনেকৈ আপুনি এইদৰে কৰি আপুনি ইয়াত গৈ আপোনালোকে SD 540 আৰু 24 চিনেমাত কৰিলে আপোনালোকে এক্সপৰ্ট কৰি দিব তাৰপিছত লগে ডাউনলোড হৈ যাব আৰু আপুনি ভিডিঅ'টো আপোনালোকে ষ্টাৰ্ট কৰি ভিডিঅ'টো আপোনালোকে ডাউনলোড হৈ গৈছে গেলাৰীত গৈ কিনি আপোনালোকৰ ভিডিঅ'টো ডাউনলোড হৈ যাব তেতিয়া আপুনি স্ক্ৰীনশ্বট মাৰি আপোনাৰ কাষ্টমাইজ থাম্বনেল দিব পাৰিব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই